একচুৱেলি হোলী চাব নহয়, হোলী খেলিব আৰু এয়া ধীৰাজ মোৰ লগত চাওক আপোনালোকে আজি তেজপুৰত কেনেকুৱা হোলী হয়। পুৰা হোলী ধামাকা হ'ব মানে। আমাৰ লগৰ হয় মানে কেনেকুৱা ধামাকা মানে ক'ব লাগিব মানে তেজপুৰত মানে হোলীটো অকণ বেলেগে এনজয় হয় মানে। ছুটি পাইছোঁ, সময়ো পাইছোঁ আজি। মই পাইছোঁ কমল কমল ভিডিঅ' কৰি আছো নেকি? লাইভ কৰি এনেকে এইটো সন্মানৰ খাতিৰ বুলি কয়। আৰু যিহেতুকে আজি হোলীৰ দিন পুৰা মানে আজি পুৰা এনজয় কৰিছোঁ আৰু হোলী মুখত কালাৰ পাক পুৰা ৰঙা বেঙেনা ভৰ্তি হৈ গৈছে আজি মানে পুৰা হোলী বুলি আৰু কি কোৱা পুৰা এনজয় আৰু আমাৰ ফেষ্টিভেল এইটো বছৰত এবাৰে আহে গতিকে পুৰা এনজয় কৰিব লাগে। আপোনালোকেও এনজয় কৰক হোলীটো মানে এনেকুৱা ফেষ্টিভেল দিনবিলাক এইবিলাক আমাৰ এইটো আমাৰ তেজপুৰ কলিবাৰী মাইথান দেখিছে। মন্দিৰ আহিব আপোনালোকৰ কিবা হাতত যদি হেৰিছে ওলাই নিমখ দান কৰিব পাৰে মন্দিৰত আহি পেলাই তেতিয়া আপোনালোকৰ ভাল হৈ যাব। আচিনা ওলালে মোৰ হৈছিল আচিনা মোৰ ভাল হৈ গ'ল। এই চাওক আপোনালোকে আমাৰ মা তাৰপিছত এই আমাৰ টুকুলু দুজনী ৰেখা মান্য পাপা পাপা তোমাৰ বমু কৈছা তোমাৰ বেমাৰ হৈছে নে বানপা গৈছা আৰু চুকুলি চুকুলি দুজনী আজিলৈ মানে আৰু নেক্সট ভিডিঅ'ত লগ পাম।